এই মুহূৰ্তত আপোনালোকৰ মাজত লৈছে এটা খুবেই ভাল খবৰ কিয়নো ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনি ৰূপায়ণ কৰিছে কিয়নো ৰাজ্য বিধৱা মহিলাসকলক এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই কথাটো স্পষ্টকৈ জনোৱা হৈছে ৰঞ্জিত দাসে এককালীন সাহায্য প্ৰদান কৰিব 25,000 কোটি টকা বিধৱা মহিলাসকলক 25,000 কোটি টকা প্ৰদান কৰিব যিসকলে স্বামীহাৰা মহিলাসকলক দিয়া হ'ব এককালীন 25,000 কোটি টকা এই কথাটো স্পষ্টকৈ জনোৱা হৈছে ৰঞ্জিত দাসে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো প্লিজ স্কিপ নকৰি ভিডিঅ'টো আপোনালোকে কাৰণ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হৈ আছে কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাসকলক দিয়া হ'ব 25,000 কোটি টকা কিন্তু যিসকল বিধৱা মহিলা আছে সেইসকল বিধৱা মহিলাসকলক দিয়া হ'ব এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইয়াৰ ৰঞ্জিত দাসৰ মন্তব্য আপোনাৰ মন্তব্য শুনিবলৈ পাব 2020 চনৰ পিছত 2020 চনৰ পিছত যিসকল বিধৱা হৈছিলে আৰু যাৰ বয়স নেকি 18 পৰা 45 বছৰ বয়স যিসকলে অকালতে স্বামীহাৰা হৈছিলে সেই তেনেকুৱা বিধৱা বাই ভনীসকলক আমাৰ অসম চৰকাৰখনে সহায় কৰাৰ কাৰণে 25,000 কোটি টকা এককালীন দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই এককালীনটো এপাৰ্ট ফ্ৰম দ্য পেঞ্চন যিটো 300কৈ পেঞ্চন পায় এই 300কৈ পেঞ্চন পোৱাৰ উপৰিও আমি 25,000 কৈ আমি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱা বেনিফিচিয়াৰী হ'ব 12,135 গৰাকী বেনিফিচিয়াৰী আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব তেনেকুৱা যিসকল বিধৱা হয় তেওঁলোকে দুখীয়া বিধৱা হয় তেওঁলোকে কণ্টিনিউৱাছলি পাব গতিকে মই গ্ৰাম্যাঞ্চলৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকলক মই আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে তেনেকুৱা বয়সৰ বিধৱা যেতিয়া তেওঁলোকে গাঁৱত যেতিয়া থাকে বা হয় তেওঁলোকে নিজে গৈ পেলাই যাতে পঞ্চায়ত ছেক্ৰেটাৰীয়ে হওক বা পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত বিভাগৰ যিকোনো কৰ্মচাৰীয়ে তেনেকুৱা বিধৱাসকলৰ ঘৰত গৈ পেলাই নিজে যাতে ফৰ্মখন ফিল আপ কৰাই যাতে অনলাইনৰ ব্যৱস্থা যাতে কৰায় তাৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ আৰু এই প্ৰচেছটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব 17 তাৰিখৰ পৰা কাম ইয়াৰ আৰম্ভ হ'ব যিসকল ইতিমধ্যে 2020 চনৰ পিছত 2020 চনৰ পিছত যিসকল বিধৱা হৈছিলে আৰু যাৰ বয়স নেকি 18 পৰা 45 বছৰ বয়স যিসকলে অকালতে স্বামীহাৰা হৈছিলে সেই তেনেকুৱা বিধৱা বাই ভনীসকলক আমাৰ অসম চৰকাৰখনে সহায় কৰাৰ কাৰণে 25,000 কোটি টকা এককালীন দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই এককালীনটো এপাৰ্ট ফ্ৰম দ্য পেঞ্চন যিটো 300কৈ পেঞ্চন পায় এই 300কৈ পেঞ্চন পোৱাৰ উপৰিও আমি 25,000 কৈ আমি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱা বেনিফিচিয়াৰী হ'ব 12,135 গৰাকী বেনিফিচিয়াৰী আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব তেনেকুৱা যিসকল বিধৱা হয় তেওঁলোকে দুখীয়া বিধৱা হয় তেওঁলোকে কণ্টিনিউৱাছলি পাব গতিকে মই গ্ৰাম্যাঞ্চলৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকলক মই আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে তেনেকুৱা বয়সৰ বিধৱা যেতিয়া তেওঁলোকে গাঁৱত যেতিয়া থাকে বা হয় তেওঁলোকে নিজে গৈ পেলাই যাতে পঞ্চায়ত ছেক্ৰেটাৰীয়ে হওক বা পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত বিভাগৰ যিকোনো কৰ্মচাৰীয়ে তেনেকুৱা বিধৱাসকলৰ ঘৰত গৈ পেলাই নিজে যাতে ফৰ্মখন ফিল আপ কৰাই যাতে অনলাইনৰ ব্যৱস্থা যাতে কৰায় তাৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ আৰু এই প্ৰচেছটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব 17 তাৰিখৰ পৰা কাম ইয়াৰ আৰম্ভ হ'ব যিসকল ইতিমধ্যে 2020